হেল্ল' গাইজ, কি খবৰ? সকলোৱে খবৰ চাগে ভাল। আমিও ভালে আছোঁ। এতিয়া মই এইফালে দালি বহাব লৈছোঁ আৰু এয়া ভেন্দি আলু কাটি লৈছোঁ আৰু দালি বিলাহী ইয়াতে অকণমান পানীলাও দি দিওঁ। এনেকৈ পানীলাও দালি বিলাহী বনাই খাই বহুতেই ভাল লাগে। আৰু ভেন্দিখিনি যে কাটি লৈছিলোঁ, আজি মই ভেন্দি মছলা বনাম। চাই থাকক আজিৰ ভিডিঅ'টো। ইয়াৰ কাৰণে মই লৈ লৈছোঁ এয়া বগা সৰিয়হ। সৰিয়হখিনি এনেকৈ মই পটাতে ভালদৰে পিচি ল'লোঁ। এতিয়া মই এফালে কেৰাহী এখন পাতি লৈছোঁ আৰু এতিয়া মই ৰিফাইন তেল দি লৈছোঁ অলপ। আৰু এতিয়া ভেন্দি আলুখিনি মই ভাজি ল'ম। ইয়াতে এতিয়া সোৱাদ অনুযায়ী দিছোঁ মই নিমখ আৰু লগতে দিছোঁ হালধি। দি লৈ মই ভালদৰে এইখিনি ভাজি ল'ম। এয়া ভেন্দি যে দেখিছিলে, মায়ে আনিছিলে নগাঁৱৰ পৰা। এতিয়া এয়া মোৰ ভেন্দিখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। তেনেকৈ আলুটো সানি চাইছোঁ সিজিছেনে নাই, সিজি গৈছে। ভেন্দিখিনি নমাই লৈ ইয়াতে আৰু অকণমান মই তেল দি পাঁচফোৰণ, দুটা শুকান জলকীয়া দি দিছোঁ আৰু লগতে পিঁয়াজো দি দিলোঁ। এতিয়া মই সৰিয়হ আৰু পিচি লোৱা আদা নহৰু জলকীয়াখিনি ইয়াতে দি দিছোঁ। দি মই মছলাখিনি ভালদৰে অকণমান ভাজি ল'ম। ইয়াতে এতিয়া মই দিম সোৱাদ অনুযায়ী নিমখ, খুব কম পৰিমাণে দিছোঁ যিহেতু মই ভেন্দিটো দিছিলোঁ। আৰু ইয়াতে দিছোঁ অকণমান হালধি, লগতে মই দি দিছোঁ ৰেড চিলি। আৰু ইয়াতে দিলোঁ অকণমান মই পেকেট মছলা আৰু দি মই ভালদৰে ভাজি লওঁ। মছলাখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে মই দি দিলোঁ গৰম পানী। গৰম পানী দিলৈ মই মছলাখিনি ভালদৰে মিক্স কৰি অকণমান টাইম উতলিব দিম। এইফালে মায়ে শুই টিভি চাই আছে, ফালে দাদাও চাই আছে টিভি। হওক চাহ খাওক। মাহঁতক চাহ দি আহিলোঁ। এয়া মছলাখিনি উতলি আছে আৰু এইফালে দালি বইল কৰিছিলোঁ যে এইখিনিও হৈ গৈছে। তেল মাৰি লৈ মই এতিয়া এইখিনি উতলি ধুনীয়াকৈ হৈ গৈছে দেখিছে। আৰু এতিয়া ইয়াতে মই দি দিম ভাজি লোৱা ভেন্দি আৰু আলুখিনি। এনেকৈ বনাই যদি খোৱা নাই খাবচোন, খুবেই সোৱাদ লাগে। সদায়তো আমি ভেন্দি ভাজি খাই থাকোঁ, কিন্তু এনেকৈ মছলা দি খালে বেছি সোৱাদ লাগে। আৰু এয়া দেখিছেনে, মোৰ ভেন্দিখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। দেখিয়ে কেনেকুৱা ধুনীয়া লাগিছে দেখিছেনে এইফালে। আৰু এইফালে মই দালিও সম্ভাৰ দিলোঁ, উতলি আছে। এইফালে মই ৰাইচ কুকাৰত ভাত বহাই দিলোঁ। এতিয়া আকৌ অকণমান লাই শাক ভাজোঁ। এয়া ঘৰৰে লাই শাক মায়ে লৈ আহিছে, মই কুটি বাছি ল'লোঁ। এতিয়া মই আকৌ লাই শাকখিনি ভজাৰ কাৰণে সম্ভাৰ দিব লৈছোঁ। বেলেগ একো দিয়া নাই, পিঁয়াজ নহৰু। আৰু এইফালে মই লাই শাকখিনি দি ইয়াতে নিমখ হালধি দি দিছোঁ আৰু বেলেগ একো নিদি এনেকৈ মই ভাজি ল'ম। ঘৰৰে যিহেতু শাক খাই বহুতেই ভাল লাগে, নহ'লে শাক খাই বহুত ভাল লাগে। আৰু এইফালে ৰিকুটমানি সম্ভাৰ পেনটোত মই ভাজিব লৈছোঁ ভোদল মাছ চাটনি বনাম। এটা কৰিয়ে গৈছিলে আৰু এইফালে মোৰ ভাজিখিনিও হৈ গ'ল আৰু এইফালে মাছখিনি ভজাও হৈ গ'ল। চাটনিখিনিৰ কাৰণে মই কেঁচাকৈও আদা নহৰু লৈছোঁ আৰু তেলতো দি দিছিলোঁ, এনেকৈ দি লৈছোঁ আৰু পটাতে ধুনীয়াকৈ মই চাটনিখিনি পিচি ল'লোঁ। এয়া হৈ গ'ল মোৰ চাটনি পিছা। আৰু এয়া হৈছে পিছৰ দিনা দুপৰীয়া ভিডিঅ' এইটো। এয়া হৈছে বাটাৰ চিকেন, ভাত আৰু এয়া কৰ্দৈ মাছ, ফুলকচু, এয়া উৰহি ভাজি, পেটু ভাজি, এয়া হৈছে বাটাৰ চিকেন, ভাত। মায়ে আকৌ বাটাৰ চিকেন নাখায়, সেইকাৰণে মাছ ভাজি আৰু উৰহি। এয়া হৈছে বাবুৰ আৰু এয়া ৰাইজসকল।
হাই নকয় গ'লে ক এয়া খালি Bye. I am going to Nagaon. এইফালে বাবু কোৱা খোৱা এতিয়া ভাতকেইটা লাগে আৰু এয়া ভাত পানী খাই ইহঁতে যাব ওলাইছে আৰু এয়া ভাইকক দেখিছেনে চুমা খাই তত পোৱা নাই ইমানেই চুমা গৈছে আৰু এইফালে মা চাই আছে আৰু এইফালে বাইদেউ হাঁহি আছে সিহঁতক চাই আমাৰ যাবলৈ ওলাইছে ভালকে স্কুল যাবা আৰু এয়া গাড়ী চলাই আছে দেই Bye bye. First and second mother bye bye. বাই Chai. Bye. This one. বিছনা চাদৰ কিনি আনিলে Bye bye. Bye bye.